হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালেই আছে। অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ পিছে ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ মানিমুনিৰ বিষয়ে। আপোনালোকে বাৰু এইকেইটা দিনত মানিমুনিৰ ভাজি খাইছেনে? আমাৰ ঘৰত কিন্তু এইকেইদিন প্ৰায়েই মানিমুনি ভাজি খোৱা হৈছে। মানিমুনিৰ উপকাৰিতাৰ বিষয়েতো সকলোৱে গম পায়েই। মানিমুনি খালে যে পেট চাফা হয় সেয়াও সকলোৱে জানে। এইকেইটা দিনততো ঘৰৰ আশে-পাশে সকলোতে মানিমুনি আৰু বৰ মানিমুনিৰ দুইবিধেই উপলব্ধ। আপোনালোকেও কেতিয়াবা এনেদৰে বনাই খাবচোন। নিজৰ দেহৰ কাৰণেও এয়া উপকাৰী হয়। সহজে এই ভাজিকণ বনাব পাৰি। এতিয়াতো গুটি আলুৰ সৈতে বনাবলৈ খুব বেছি ভাল লগা। যিসকলেতো মানিমুনিৰ ৰস কৰি ৰাতিপুৱা সুদা পেটত খায়, তেওঁলোকৰ স্বাস্থ্যৰ কাৰণেতো এয়া উপকাৰীয়ে। লগতে সৰু ল'ৰা-ছোৱালীয়ে যদি এয়া খাবলৈ টান পায়, তেন্তে তেওঁলোককো এনেদৰে ভাজি ভাতৰ লগত খুৱাব পাৰে।